নমস্কাৰ বন্ধুসকল, চয়নিকা ফাৰ্মৰ পৰা মই দিগন্তই আজি আপোনাৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। তো বহুত কেইজন মোৰ দাদাহঁতে মোক সুধি আছিলে যে লোকেল ছাগলী আছে যদি মোক জনাবাচোন। তো সেইবাবে মই দুজনীমান লোকেল ছাগলী আনিছিলে। তো এইজনী লোকেল ছাগলী দুটা পোৱালি আছে। এজনী ছেকেণ্ড টাইম দুটা পোৱালি দিছে। তো এজনী চেলৰ বাবে আছে। দুইটা চেউৰী পোৱালি তাৰ লগত এজনী মাক যিজনী চেলৰ বাবে আছে। তো চাই লওক ছাগলীজনী। আৰু এজনী আছে এজনী এটা পোৱালি এই ফাৰ্ষ্ট টাইম পোৱালি দিছে এইবাৰ। তো এইৰো এটা পোৱালি। তো এজনীও ছাগলীকেইজনী ভাল ভেকচিনেশ্যন কৰা আছে সম্পূৰ্ণ। কোনো বেমাৰ আজাৰ নাই। ছাগলী চাইনিঙতে গম পাই ফিটনেছ জিলিকি আছে ছাগলী চব। আৰু ছাগলী পোৱালিকেইটাৰ বয়সো বেছি হোৱা নাই। আপোনাৰ এইটো পোৱালি 1 মাহ 20 দিন হৈছে আৰু সেই দুটা পোৱালি 1 মাহ 15 দিন এনেকুৱা হৈছে। মানে 1-1.5 পোৱালি গোটেইকেইটা আৰু। তো গোটেইকেইটা ভাল পোৱালি, মাককেইজনীও ভাল। তো চাই লওক, যদি ছাগলীজনী পচন্দ হৈছে মোক কণ্টেক্ট কৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব আৰু লগ বন্ধুসকলে ছাগলী শ্বেয়াৰ কৰি দিব। ধন্যবাদ।